কুসুমিকা মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এক্সেছ বাৰ মানে আমি কেনেকুৱা কৰোঁ কি বস্তু কেনেদৰে কৰা হয় বা সেশন কেনেকৈ দিয়া হয় আজি মই থুলমূলকৈ কিছুমান বস্তু আপোনালোকক দেখুৱাই দি আছোঁ ভিডিঅ'টো শেষলৈকে চাব তেতিয়া গম পাব যে আমি কেনেকৈ ক্লাছবিলাক দিওঁ জুনুবাৰ বিশেষকৈ এজনী ষ্টুডেণ্টে মোৰ তাত মানে প্ৰেক্টিছ কৰিব আহিছিলে মোৰ টংলাৰে হয় তেওঁ মোৰ ঘৰৰ ওচৰতে হয় তেওঁ মানে প্ৰেক্টিছ কৰিব আহিছিলে তো মই মানে মোৰ ছোৱালীজনীক দি পেলাই তেওঁক এটা প্ৰেক্টিছ এটা কৰোৱালোঁ মানে আমি যে মানে কেনেকৈ প্ৰেক্টিছ কৰোঁ বা আমি সেশন কেনেকৈ দিওঁ বা এক্সেছ বাছ কেনেকৈ আমি ৰান কৰোঁ তো দেখুৱাবৰ কাৰণে মই দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আমি এক্সেছ বাৰ্ছৰ কিছুমান 32টা পইণ্টৰ কিছু অংশ মানে কিছু অংশ নহয় গোটেইকেইটা পইণ্টৰে অলপ দেখুওৱা হৈছে সকলো টাইম দিয়া নাই মানে আমি ক'ত টাচ কৰি কেনেকৈ বাৰ্ছ ৰান কৰোঁ সেইখিনি দি থকা হৈছে অলপ সময়ৰ কাৰণে মই জাষ্ট ভিডিঅ'টো স্কিপ কৰি দি আছোঁ আপোনালোকে চাই থাকক বাইদেউজনীয়ে দি আছে তেওঁ মোৰ ঘৰৰ ওচৰতে হয় টংলাৰ বেছি দূৰ নহয় অকণমান আধা কিলোমিটাৰমান দূৰত হ'ব বাইদেউজনী দি আছে বৰ্তমানতে মোৰ ছোৱালীজনীকে মই এটা দেখুৱাই দিলোঁ প্ৰথমতে নেক্সটত তেওঁ দি আছে এতিয়া আপোনালোকে চাই থাকিব দেই শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব পাৰিলে ভাল কমেণ্টো কৰিব ধন্যবাদ চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে দেই যদি ইচ্ছুক এক্সেছ বাৰৰ ক্লাছ ল'বলৈ মই এতিয়া সকলো জেগাতে গৈ আছোঁ যোৱা ৰবিবাৰে মই গৈ আহিছোঁ কোকৰাঝাৰ আৰু যদি ল'ব বিচাৰে মই সকলো ঠাইতে যাবলৈ এতিয়া সাজু হৈছোঁ নগাঁও হওক যোৰহাট হওক তেজপুৰ হওক মঙলদৈ মই সকলো জেগাতে যাবলৈ ৰেডি হৈ আছোঁ আপোনালোকে যদি ল'ব বিচাৰে মোক কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিলে হ'ল ধন্যবাদ